তো গাইছ আমি গোটেই চলিব মানে আজি কক যাইছোঁ আপোনালোক কৈছোঁ আপোনালোকে কিন্তু শেষলৈ চাব দিয়ক গাইছ कौन है ये लोग कहाँ से आते हैं মানে গাইছ আজি আমি আহিছোঁ এখন স্কুলক আৰু কি হৈছোঁ আপোনালোক দেখি আহিছোঁ আৰু এই দেখছি গাইছ ক'ত উঠি আছে इस सज्जन को क्या तकलीफ है भाई डिप्रेशन আৰু মানে গাইছ আমি এখামে আজি নেমু টেঙা চৰবত আৰু সেইকাৰণে নেমু টেঙা আনি থৈছোঁ দেখছি গাইছ আঁতৰ উৎপাতো সি দেখছি না গাইছ সি তাতে জুঙনা নাই সেইকাৰণে সি তাতে কমলত আগত দিছে গাইছ আৰু বাকী গাইছ বাগে কাঁচা নেমু কাটি কিনে মছলা দি একদম খাব দিছে হাতে আৰু গাইছ বাগে বনাই আছে আমাৰ নেমু চৰবত তাতে মছলা দি আছে আৰু গাইছ আৰু এনেকৈ লাৰি আছে আৰু গাইছ তাতে মানে তাত দিম আমি বৰফ আৰু গাইছ বৰফ দিবা দিছে তেতিয়া ঠাণ্ডা ঠাণ্ডা পৰি যাব গৰম দিনত বৰফ तू समझा हाँ नहीं तू समझा नहीं গাইছ ফাইনেলি হৈ গ'ল চৰবত আমাৰ নেমু চৰবত আৰু গাইছ ইয়াত লাৰি আছে আৰু এতিয়া খাব লাগে গাইছ নবুজি খাই কিনে কোকে নালাগছি मैं नहीं बताऊंगा চবে খাই আছে গাইছ কি মজা মজা আছে গাইছ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ বাকী খল চল হৈ গ'ল বাকী গাইছ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্টত জনাব আৰু আজি আমি মানে দক গাইছ আমি এতিয়া যাব ওলাইছোঁ আৰু গেট ছেট পাৰ হৈ কেনেকৈ যাব দিছে দেখছি আৰু বাকী আজি আমি মানে দক গাইছ আৰু লগ পাম নতুন এটা বেলেগ ভিডিঅ'ত বাই বাই